ভাল পাওঁ বুলিয়েই নিজক উজাৰি দিব নোৱাৰা হ'লোঁ। বিশ্বাস কৰোঁ বুলিয়েই চকু মুদি থাকিব নোৱাৰা হ'লোঁ। হেঁপাহ আছে বুলিয়েই সদায় ৰৈ থাকিব নোৱাৰা হ'লোঁ। সম্পৰ্ক এটা ৰক্ষাৰ নামত এৰা ধৰা কৰি কৰি নিজক কেতিয়াবাই এৰি আহিলোঁ। সেইবাবেই নেকি এতিয়া নিজতকৈ আগত আনক গুৰুত্ব দিব নোৱাৰা হ'লোঁ। আৱেগবোৰ একেই আছে এতিয়াও, কথাবোৰো সাঁচি থোৱা আছে এতিয়াও, কিন্তু ব্যস্ততাৰ অজুহাতবোৰ দেখি দেখি ক'ব লগাবোৰো কৈ দিব নোৱাৰা হ'লোঁ। মানুহে কয় সলনি হ'লা, কিন্তু সলনিৰ কাৰণবোৰ এতিয়া আৰু বুজাই দিব নোৱাৰা হ'লোঁ। এই সলনি আৰু প্ৰেম দুইটা বস্তু চাগে পৰস্পৰ বিপৰীত। প্ৰেম কৰা নাযায়, হৈ যায়, আৰু সলনি হোৱা নাযায়, কৰা যায়। কেতিয়াবা মানুহে কৰে, কেতিয়াবা সময়ে, কেতিয়াবা বিশেষ বুলি ভবা কাৰোবাৰ অজুহাতে কৰে।